গৰম বহুত পৰিছে এইকেইদিন, সেইকাৰণে আজি ভাবিলোঁ আমি লোকেল মাছৰ লগত শাক খাম। আৰু শাকটো কি শাক জানেনে? এয়া পালেং, কোনোবাই কয় পিৰালি পালেং, কোনোবাই কয় বঙালী পালেং। এতিয়া নাজানো আৰু কোনটো শুদ্ধ। আজি তেনেদৰেই গৰমত খানাটো বনাওঁ বুলি ভাবিছোঁ, আৰু কেনেকৈ মই বনাওঁ আপোনালোকে ভিডিঅ'টো চাই লওক। লগতে এয়া প্ৰসাদ আছিলে, ভাবিলোঁ প্ৰসাদখিনি এনেই পেলনি যোৱাতকৈ বৰকৈ বনাই পেলাওঁ, পিঁয়াজ দি। কোনে কোনে এনেদৰে খাই প্ৰসাদ বৰ বনাই ক'ব দেই। আৰু নৰসিংহ পাত আৰু ভেদাইলতা পাত দিলে আৰু ভাল হয়, কিন্তু আমাৰ ইয়াত নাই, সেইকাৰণে আমি কিবা পিঁয়াজ দি বনাম বুলি ভাবিছোঁ। আৰু মোৰ লগত সহযোগী হিচাপে আছে এয়া মোৰ পাৰ্টনাৰ, সকলোৱে চিনি পায়েই। এয়া তেওঁ এয়া মোক অলপ হেল্প কৰি দিছে গৰমত, কিন্তু একদম ঘামি অৱস্থা নাইকিয়া হৈ গৈছে। উপায় নাই আৰু, দুয়োজনে খাম যেতিয়া কৰিলোঁ, দুয়োজনে কি কয়। এইফালে মাছ ফ্ৰাই হৈ আছে, আৰু মই এতিয়া বনাবলৈ লৈছোঁ বডি আলু ভাজি। কাৰণ ভাজি এটা নহ'লে খাবলৈ মই ভাল নাপাওঁ, সেইকাৰণে মানে বডিকে ভাজিছোঁ আজি। চাওঁ যিখিনি মাছ ভজাত তেল আছিলে, সেই তেলখিনিতে এতিয়া দিম পাঁচফোৰণ, তাৰপিছত দিলোঁ অকণমান জিৰা, তাৰপিছত দিলোঁ এয়া হালধি, আৰু এতিয়া দিম শাকখিনি। তাৰপিছত ভাজি আছোঁ এনেদৰে ধুনীয়াকৈ। তাৰপিছত ভাজি হোৱাৰ পিছত যদি পাৰে আপোনালোকে এটা বিলাহী দিব পাৰে, বিলাহী আৰু এইফালে দেখিছেনে এয়া হালধি জিৰা দি পেলাই বডিখিনিও ভাজি হৈ গ'ল, আৰু এয়া মাছ দুটামান হৈছে সেইকাৰণে। আৰু এয়া ফাইনেলি ভাত হৈ গ'ল, দেখিছে মাছৰ এয়া আঞ্জা লগত এয়া বৰা, আৰু আমি এনেদৰেই খালোঁ আজি।